আপুনি হয়তো এতিয়া এখন আপোনাৰ মন পচন্দৰ চিৰিয়েল চাই শেষ কৰিছে অথবা আপোনাৰ প্ৰিয় ভ্লগাৰজনৰ এটা ভ্লগ চাই শেষ কৰিছে। যদিও সেইসমূহ আপোনালোকৰ বাবে স্পেচিয়েল, আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ আমাৰ মাজতে চলি থকা এটা চিন্তাৰ বিষয়, এটা সমস্যাৰ বিষয়। আমি সকলোৱে বিচাৰোঁ যে আমি নিজে আনতকৈ এখোজ আগত থকাটো, আমি সকলোৱে আনতকৈ এখোজ ওপৰত থকাটো বিচাৰোঁ। সঁচা কথা ক'বলৈ গ'লে আমি এখন অদৃশ্য চিৰিত বগাবলৈ সম্পূৰ্ণ ব্যস্ত হৈ আছোঁ। এইটোৱে হ'ল এটা আমাৰ মাজত চলি থকা প্ৰতিযোগিতা। কিন্তু এই প্ৰতিযোগিতা কোনো ধৰণে বেয়া নহয়। এই প্ৰতিযোগিতাৰ বাবে আমি শিলৰ যুগৰ পৰা এই আধুনিক যুগৰ সময়খিনি দেখিবলৈ পাইছোঁ। এই প্ৰতিযোগিতাসমূহৰ জৰিয়তে আমাৰ প্ৰতিজনৰ জীৱনলৈ সফলতাসমূহ আহে। শুনিবলৈ সকলো ঠিকেই নহয়নে বাৰু? কিন্তু এই প্ৰতিযোগিতাৰ ধনাত্মক দিশসমূহৰ বাহিৰেও এটা অন্য দিশো আছে, যাৰ জৰিয়তে আমি আমাৰ উন্নতিৰ দৌৰোতে আমাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ সম্পদ হেৰুৱাই পেলাইছোঁ। বৰ্তমান আমি এনেকুৱা এখন প্ৰতিযোগিতাত আছোঁ য'ত সফলতা আমাৰ নিজৰ বাবে হ'লে আমি খুব আনন্দিত হওঁ আৰু সফলতা আমাৰ পক্ষে নাথাকিলে আমি মনত অলপ অশান্তি অনুভৱ কৰোঁ। হয়তো উদাহৰণ দি নুবুজালেও আপোনালোকে বুজিব পাৰিছে। সকলোৰে পৰা আগবাঢ়ি গৈ আছোঁ ঠিকেই, কিন্তু আমি অকলশৰীয়া হৈও গৈ আছোঁ। সেই হেৰুৱা আটাইতকৈ গুৰুত্বপূৰ্ণ যিটো মূল্যৱান বস্তুৰ কথা কৈছিলোঁ, সেইটোৱে হৈছে আমাৰ সামাজিক জীৱন। এতিয়া হয়তো আপোনালোকৰ মনলৈ এটা প্ৰশ্ন আহিছে, এই সামাজিক জীৱননো কি? আচলতে আমাৰ উন্নতিবোৰৰ সাৰ্থকতা তেতিয়াহে হয় যেতিয়া এইসমূহ উপভোগ কৰিবলৈ আমাৰ লগত আমাৰ নিজৰ মানুহবোৰ থাকে। ই হৈছে আমাৰ জীৱনৰ এক আধাৰ, যিয়ে সকলোকে এটা পৰিচয় প্ৰদান কৰে। প্ৰথমতেই যি মই চিৰিখনৰ কথা কৈছিলোঁ, এই চিৰিখন সকলোকে প্ৰয়োজনীয়। কেৰিয়াৰ বিল্ডিঙৰ কাৰণে এই প্ৰতিযোগিতাৰ অতি প্ৰয়োজনীয়। কিন্তু আমাৰ জীৱনৰ বাবে এটা ছ'চিয়েল লিভিং আটাইতকৈ গুৰুত্বপূৰ্ণ। কিন্তু এই গোটেই বিষয়টো আমাতকৈও আমাৰ যি ওচৰে পাঁজৰে থকা সৰু সৰু ল'ৰা ছোৱালীবোৰ আছে, তেওঁলোকক লৈ অকণমান চিন্তাৰ বিষয়। কাৰণ তেওঁলোকৰ মনত এটা কম্পিটিশ্যন মাইণ্ড এনেকুৱা ধৰণে ভৰাই দিয়া হৈছে যে তেওঁলোকৰ ইম'শ্যনসমূহ নাইকিয়া হৈ গৈ আছে। প্ৰতিযোগিতাসমূহ কেতিয়াও আমি শেষ কৰিব নোৱাৰোঁ আৰু প্ৰতিযোগিতা আমাৰ প্ৰতিজনৰ কাৰণে প্ৰয়োজনীয়। কিন্তু ইয়াৰ মাজতে আমি যাতে আমাৰ যি ছ'চিয়েল লাইফ বা ছ'চিয়েল লিভিং, এইটো আমি একেবাৰে শেষ কৰি নেপেলাওঁ, তাৰ প্ৰতি গুৰুত্ব দিয়াটো আমাৰে আটাইতকৈ ডাঙৰ দায়িত্ব। গতিকে এই সম্পূৰ্ণ বিষয়টো আপোনালোকে কেনেদৰে ভাবে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো যদিহে ভাল লাগিলে তেন্তে লাইক কৰিব। যদিহে এই বিষয়টো আপোনালোকেও কেতিয়াবা ভাবে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহ জনাবলৈ নাপাহৰিব। থেংক ইউ। ডেটছ ইট ফৰ টুডে। চি ইউ ইন দ্য নেক্সট ওৱান।